15 মে আৰু এই 15 মে তাৰিখত আদিবাসীসকলে কলা দিৱস হিচাপে উদযাপন কৰে প্ৰতি বছৰে। ঠিক তেনেদৰে এইবাৰো এই বেলিও গোসাইগাঁও সাব ডিভিজনৰ অন্তৰ্গত থকা কচুগাঁও এই ফুটবল ফিল্ডত কচুগাঁও অঞ্চলত থকা আদিবাসীৰ বিভিন্ন জাতীয় দল সংগঠনৰ প্ৰচেষ্টাত এই কলা দিৱসখন উদযাপিত হৈছে। আৰু ইয়াৰ তাৎপৰ্য হ'ল যোৱা 1996 চনত অসমৰ 3টা ডিষ্ট্ৰিক্ট, বিশেষকৈ ক'বলৈ গ'লে তেতিয়াৰ বঙাইগাঁও, কোকৰাঝাৰ আৰু ধুবুৰী, এই 3টা ডিষ্ট্ৰিক্টত 2টা জনগোষ্ঠীৰ মাজত এটা গোষ্ঠীগত সংঘৰ্ষ লাগিছিল। আৰু সেই সূত্ৰপাত আজিৰ তাৰিখৰ পৰা আৰম্ভ হৈছিল। আৰু উক্ত সংঘৰ্ষত বহু নিৰীহ আদিবাসী ভাই ভনী, মা দেউতা সকলে নিজৰ বহুমূলীয়া জীৱন ত্যাগ দিবলগীয়া হ'ল। বহুতক হত্যা কৰা হ'ল, নিৰ্মমভাৱে হত্যা কৰা হ'ল। আৰু উক্ত দিনটোই আজি ইয়াত স্মৰণ কৰা হৈছে। ইয়াত প্ৰথমে পতাকা উত্তোলনৰ কাৰ্যসূচী আছিলে, তাৰপিছত শ্বহীদ বেদীত মাল্যাৰ্পণ, আৰু আমি প্ৰাৰ্থনা কৰিছোঁ যিসকলে তেতিয়াৰ দিনত বৈৰীৰ বা আততায়ীৰ দ্বাৰা মৃত্যুবৰণ কৰিবলগীয়া হ'ল, তেখেতসকলৰ আত্মাই যাতে স্বৰ্গত চিৰশান্তি লাভ কৰে তাৰে কামনা কৰিছোঁ। আৰু লগে লগে মই আহ্বান ৰাখিব বিচাৰিছোঁ আজিৰ এই থাকিলেহে উন্নতি থাকিব। গতিকে নিশ্চয়কৈ বৰ্তমানৰ যি চৰকাৰ আছে, চৰকাৰেও অহৰহ চেষ্টা কৰি আছে শান্তি প্ৰতিষ্ঠা কৰিবলৈ। আৰু বিশেষভাৱে আজিৰ এই প্ৰগ্ৰামৰ জৰিয়তে চৰকাৰৰ ওচৰত মই আহ্বান ৰাখিম বা দাবীও ৰাখিম যে যোৱা 1996, 98 আৰু 2014 যিসকল লোক ক্ষতিগ্ৰস্ত হৈছিলে আদিবাসী লোক, আজিলৈকে হয়তো পূৰ্ণ পৰ্যায়ৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা চৰকাৰে দিব পৰা নাই। গতিকে মই ব্যক্তিগতভাৱে দাবী উত্থাপন কৰিছোঁ যাতে চৰকাৰে অনতিপলমে উচিত যি পুনৰ সংস্থাপনৰ ব্যৱস্থা ক্ষতিগ্ৰস্ত লোকসকলক দিয়ে, আৰু যিসকল লোক মৃত্যুবৰণ কৰিলে বা যিসকলক মাৰি দিয়া হ'ল, সেই লোকসকলে উচিত ব্যৱস্থা যাতে পায়, উচিত ন্যায় যাতে পায়। আৰু যিসকল লোক আজিলৈকে মিচিং হৈ আছে, সেই মিচিং হোৱা লোকসকলেও যাতে চৰকাৰৰ যি ব্যৱস্থা আছে সেই ব্যৱস্থাৰ মাজেদি তেওঁলোককো যাতে এটা ব্যৱস্থাত লৈ আনে। আৰু আমি আদিবাসী ৱেলফেয়াৰ এণ্ড ডেভেলপমেণ্ট কাউন্সিল তৰফৰ পৰাও আমি মাজে মাজে অসম আৰু ভাৰত চৰকাৰক কৈ আহি আছোঁ যে 1996, 98 আৰু 2014 ক্ষতিগ্ৰস্ত হোৱা লোকসকলে যাতে পূৰ্ণ পৰ্যায়ৰ পুনৰ সংস্থাপন পায় তাৰো আমি প্ৰেছাৰ ক্ৰিয়েট কৰি আছোঁ। আৰু খুব সম্ভৱ আমাৰ দৃঢ় বিশ্বাস আছে বৰ্তমানৰ চৰকাৰে সেইটোৰ ওপৰত চিন্তা চৰ্চা অব্যাহত ৰাখিছে আৰু সময়মতে হয়তো পুনৰ সংস্থাপনৰ যি ব্যৱস্থা দিবলগীয়া আছে সেইখিনি মোকলাই দিব। কচুগাঁৱত এটা ৰিলিফ কেম্প আছে। ইয়াত 7টা গাঁৱৰ আদিবাসী ৰাইজসকল এতিয়াও বৰ্তমানলৈকে আছে। গতিকে তেওঁলোকৰ যি দুৰৱস্থা আমি ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোঁ। গতিকে অসম চৰকাৰক অনতিপলমে তেওঁলোকক নিজ নিজ গাঁৱলৈ উভতাই নিবলৈ আমি আহ্বান জনাইছোঁ, যাতে নিজ নিজ গাঁৱলৈ উভতাই নি তেখেতসকলৰ যি পুনৰ সংস্থাপনৰ গাঁৱত যি ব্যৱস্থা দিব লাগে সেই ব্যৱস্থা যাতে অসম চৰকাৰেও কৰে। আৰু লগে লগে BTC চৰকাৰকো আহ্বান জনাইছোঁ, কিয়নো মাটি বাৰীৰ যি ব্যৱস্থা দিব লাগে BTC চৰকাৰৰ হাতত আছে। গতিকে BTC চৰকাৰেও এই সংক্ৰান্তত যাতে উচিত এটা ব্যৱস্থা লয় তাৰ কাৰণে মই দাবী উত্থাপন কৰি মই ৰিকুৱেষ্ট এটা BTC চৰকাৰলৈ পঠাইছোঁ।